শনিবাৰে নলবাৰীত ভাৰত জাগা দৌৰ কাৰ্যসূচী নামেৰে এক কাৰ্যসূচী ৰূপায়ণ কৰে। যুৱ সমাজৰ মাজত ৰাষ্ট্ৰপ্ৰেমৰ ভাৱ জাগ্ৰত কৰা আৰু সমাজক সুনেতৃত্ব প্ৰদানেৰে প্ৰগতিৰ দিশত আগবঢ়াই নিব পৰাকৈ সজাগতা সৃষ্টিৰ উদ্দেশ্যে 11 ছেপ্টেম্বৰ 2021 শনিবাৰে ক্ৰীড়া ভাৰতী নলবাৰী জিলাৰ উদ্যোগত ভাৰত জাগা দৌৰ কাৰ্যসূচী পালন কৰা হয়। অনুষ্ঠানটিত ভাৰত মাতা আৰু স্বামী বিবেকানন্দৰ প্ৰতিচ্ছবিত বন্তি আৰু মাল্যাৰ্পণ কৰে ক্ৰমে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ ক্ষেত্ৰ সংঘচালক মাননীয় ডাক্তৰ উমেশ চক্ৰৱৰ্তী আৰু নলবাৰী মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ কমল নয়ন পাটোৱাৰীয়ে। স্বামী বিবেকানন্দৰ ওপৰত বক্তৃতা প্ৰদান কৰে ক্ৰীড়া ভাৰতী অসম প্ৰদেশৰ সাংগঠনিক সম্পাদক শ্ৰীযুত মনোজ মহান্তিয়ে। মুখ্য অতিথি হিচাপে উপস্থিত আছে 59 নং নলবাৰী বিধানসভা সমষ্টিৰ বিধায়ক জয়ন্ত মল্ল বৰুৱা, সহিতে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ উত্তৰ অসম প্ৰান্তৰ সংঘচালক মাননীয় ডাক্তৰ ভূৱেশ চন্দ্ৰ শৰ্মা। সমূহীয়া দৌৰ উদ্বোধন কৰে সংলগ্ন ৰাজচক্ৰ বিষয়া শ্ৰীযুত জয়প্ৰকাশ মহন্তই। কাৰ্যসূচীত উপস্থিত থাকে শাৰীৰিক নিৰ্দেশক, খেলুৱৈ আৰু শুভাকাংক্ষীসকল। সকলোৱে সমূহীয়া দৌৰত অংশগ্ৰহণ কৰে। নলবাৰীৰ পৰা প্ৰিয়ংকু নাৰায়ণ বৰুৱা, নিউজ টুডে অসম।